everyone, welcome to my YouTube channel. পুনৰবাৰ মই মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ বাৰু। সো বহু দিনৰ মূৰত আপোনালোকৰ মাজত আহিছোঁ আৰু আপোনালোকে মোৰ ভিডিঅ'সমূহ কণ্টিনিউ চাই আছেনে? চাইছে যদি কেনেকুৱা পাইছে জনাব, কমেণ্ট কৰিব। ভিডিঅ'সমূহ যদি চাই ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব। সদায় কওঁ আপোনালোকৰ আগত এইখিনি কথা, কাৰণ আপোনালোকৰ এইখিনি ছাপৰ্টে মোক আৰু নতুন নতুন ভিডিঅ' বনাই যোৱাত বহুত উৎসাহিত কৰে। মই সাহস পাওঁ আৰু আগবাঢ়ি যাবলৈ পাৰোঁ। এতিয়া আগবাঢ়োঁ। চ' আজি লৈ আহিছোঁ এখন থলুৱা আৰু চিম্পল থালি আপোনালোকৰ মাজত। যিহেতু আমি প্ৰত্যেকেই মাছ মাংস বিভিন্ন ধৰণে বিভিন্ন পদ্ধতিৰে সকলোৱে বনাব জানো আৰু হয়তো সদায় সকলোৱে বেলেগ বেলেগ পদ্ধতিৰে বনায়ো খাওঁ। সেয়েহে আজি এখন চিম্পল থালি লৈ আহিছোঁ আপোনালোকৰ মাজত, ভেজ থালি। কাৰণ যে কিছুমান কম সামগ্ৰীৰ সৈতে অলপ বস্তুৰে এখন যে ধুনীয়া আৰু সোৱাদ লগা থালি তৈয়াৰ কৰিব পাৰি, তাৰে এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজত। আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব আৰু কোনো ধৰণৰ স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈ চাব বুলি মই আশাবাদী। তেতিয়াহ'লে বলক পলম কিহৰ কৰোঁ, ভিডিঅ'টো উপভোগ কৰি লওঁ।
সো ইমান দেৰিৰ পৰা আপোনালোক সকলোৱে হয়তো নিশ্চয় ভিডিঅ'টো উপভোগ কৰি আছে আৰু যিসকল লোকে উপভোগ কৰিছে তেওঁলোকে নিশ্চয় গম পাইছে যে মইনো কেনেকৈ কি বনাইছোঁ আৰু এয়া শাকখিনি বনাওঁতে মোৰ প্ৰথম ক্লিপটো লোৱা নহ'ল তাৰ কাৰণে আপোনালোকক মই কৈ দিছোঁ যে তেলখিনি গৰম হৈ যোৱাৰ পিছত তাত মাত্ৰ মই অকণমান ফোৰণ দিছোঁ অকল ফোৰণ দিছোঁ অন্য একো দিয়া নাই আৰু তাৰপিছতে মই ফোৰণখিনি অকণমান ফুটাই লৈ শাকখিনি বহাই দিছোঁ শাকত যদি আপোনালোকে কেতিয়াও ফোৰণ দি পেলাই খোৱা নাই তেতিয়াহ'লে এবাৰ এনেকৈ খাই চাব এনেকৈ এবাৰ ট্ৰাই কৰি চাব কেনেকুৱা পাই জনাব বহুত বেছি সোৱাদ লগা হয় আৰু অকল শাকতে নহয় ফোৰণ যদি আপোনালোকে বেয়া পায় বেয়া পোৱাসকলক কৈছোঁ বাৰু দেই যদি বেয়া পায় খাব নিশ্চয় খোৱাটো ভাল হয় আৰু খোৱাটো ভাল খোৱা বুলিয়ে নহয় বাৰু ফ্লেভাৰটো বহুত ভাল লাগে দিয়কচোন নহয়নে বাৰু কি কয় আপোনালোকে চ' সেইকাৰণে কৈছোঁ আপোনালোককো যিসকল লোকে নাখায় খাব আৰু যিসকল লোকে শাকটো এনেকৈ বনাই খাই পোৱা নাই সেইসকল লোকে এবাৰ খাই চাবচোন বাৰু আৰু শাকত যেন মোৰ আদা অকণমান নিদিলে মানে শাক বনালে যিকোনো ষ্টাইলতে বনালে আদা অকণমান নিদিলে যেন কিবা আধৰুৱা টাইপ লাগে সেইকাৰণে মই বনালে আদাটো যেন অলপ হ'লেও দিয়ে দিওঁ আপোনালোকে বাৰু কেনেকৈ খায় এবাৰ জনাব কেতিয়াবা আপোনালোকৰ ষ্টাইলতে বনাবলৈ মই ট্ৰাই কৰিম বাৰু অলৰেডি মোৰ চব্জিকণ হৈয়ে গৈছে কিন্তু সকলোখিনি দি মেলি ভালদৰে এবাৰ লৰাই ঢাকনি লগাই অকণমান ভাপতে সিজিবলৈ দিছোঁ আৰু ভাপত অকণমান সিজি যোৱাৰ পিছত অলৰেডি আমাৰ আজিৰ থালিখন ৰেডি হৈ যাব চ' মই বহুত বেছি চিম্পুলত ৰাখিছোঁ আজি আচলতে প্ৰথমতেই কৈছোঁ আপোনালোকক যে চিম্পুল আৰু অকণমান মানে কম ইনগ্ৰিডিয়েণ্টেৰে আমি কেনেকৈ এখন থলুৱা মানে ডিছ এটা ৰেডি কৰিব পাৰোঁ জাষ্ট মই সেইটোহে দেখাইছোঁ ইয়াত আপোনালোকে বিভিন্ন বস্তু এড কৰিব বিচাৰিলেও কৰিব পাৰে তাত বাৰু কোনো কথা নাই আৰু হয় নিৰামিষ ডিছ বুলি ক'লে দাইলটো বহুতৰে প্ৰিয় বা দাইলটো যেন থাকে কিন্তু মই দাইলটো মোৰ সিমান প্ৰিয় নহয় কাৰণে আজি মই ইয়াত দাইলটো এড কৰা নাই বাৰু এইটোৱে আছিল মোৰ ভিডিঅ'টি কেনেকুৱা পালে আপোনালোকে জনাব সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈ আহিছোঁ দেই।